নমস্কাৰ সকলোকে মোৰ ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আজি মই ব্লাউজৰ হাতৰ কাটিঙৰ ওপৰত ভিডিঅ'টো লৈ আহিছোঁ। মোৰ ব্লাউজৰ হাতৰ দীঘলটো হৈছে 9.5 তাৰ বাবে মই আধা ইঞ্চি বহাই লৈছোঁ। চিলাইত যিহেতু সোমাই যাব সেইবাবে মই কাপোৰখন 9.5 জোখত লৈ 4 ভাঁজকৈ এনেধৰণে ভাঁজ কৰি ল'লোঁ। হাতৰ কাপোৰ যিহেতু চিলাই বা কাটিং কৰিব সময়ত সদায় ভাঁজটো 4টা ভাঁজত ল'ব লাগে। এনেধৰণে মই 4টা ভাঁজ কৰি ল'লোঁ। এতিয়া আমাৰ হাতৰ ব্লাউজৰ অনুযায়ী লং 9.5 ল'লোঁ মই। এতিয়া শেষৰ ফালে তলৰ ফালে হাতৰ সেইফালে মই 3.5 লৈছোঁ আৰু ওপৰৰ ফালে সমানকৈ 3 লৈছোঁ। আৰু এই চিনকেইটা এনেধৰণে যোগ কৰিব লাগিব। এতিয়া ইয়াৰ বাবে মই 1.5 ইঞ্চিমান সমানে চিনটো লৈছোঁ আৰু তাৰ পাছতহে বেকা কৰিছোঁ। চিনটো আপোনালোকে অলপ ভাল ধৰণে চাই ল'বচোন। এই ধৰণে মই সিমানকণ দেখাবলৈ নহ'লে এনেকৈ কৰি থকা অভ্যাস আছিলে, পটককৈ ঘূৰাই দিলোঁ। 1.5 ইঞ্চিমানত এনেকৈ সমানে অহাকৈ চিনটো কৰি ল'ব। এতিয়া মই গোটেই চিনে হাতটো এনেধৰণে কাটি ল'লোঁ। এতিয়া আমাৰ হাতৰ যিহেতু ইনাৰ কাপোৰটো কাটিং সম্পূৰ্ণ হৈ গৈছে, এইটো আমাৰ হাতৰ কাপোৰটো কাটি ল'লোঁ। মই বহুত বেছি মেজাৰমেণ্ট ব্যৱহাৰ নকৰোঁ বাৰু, এনেধৰণে কাটোঁ। তাৰপাছত মই মেইন কাপোৰটো ল'লোঁ আৰু মেইন কাপোৰটোকো এনেধৰণে লৈ 4টা ভাঁজ কৰি ল'লোঁ আৰু প্ৰতি যোনটো পাৰি থাকে সেই পাৰিটো হাতৰ তলৰ অংশত পৰাকৈ এনেধৰণে মিলাই ল'লোঁ আৰু যোনটো অংশ মাজৰ অংশ সেইটো এনেধৰণে লৈ ল'লোঁ। আৰু ইয়াত আমি হাতৰ কাটি থোৱা যিটো ইনাৰ কাপোৰৰ ফ্ৰেম সেইটো ইয়াত এনেধৰণে সমানকৈ বহাই গ'লোঁ। এতিয়া বহাই গৈ আমি কাষে ইয়াৰ সমানকৈ কাটি যাম আৰু তলৰ ফালে মই অকণমান এৰি দিছোঁ চিলাইৰ বাবে, দেখিছে চাগে। এতিয়া আমাৰ হাতৰ কাপোৰটো কাটি ৰেডি হৈ গ'ল। আহকচোন আজি অকণমান চিলাইও দেখাই দিওঁ। এতিয়া আমি হাতৰ ইনাৰটো আৰু মেইন কাপোৰটো দুইটা এনেধৰণে সমান ধৰণে লৈ ল'লোঁ। সমানকৈ লৈ মই ইয়াত মেচিনত চিলাই গৈছোঁ। আধা ইঞ্চিমান কাষেৰে মই চিলাইটো মাৰি গৈছোঁ। চাই ল'ব, যিমানটো সুবিধা হয় সিমানটোত চিলাইটো মাৰিব লাগে। এতিয়া আমাৰ চিলাইটো মাৰি হৈ গৈছে। এতিয়া মই মাজৰ ফালেও এটা চিলাই দিম, ওপৰে এনেধৰণে, তেতিয়া ফিনিচিংটো ভাল হয় আৰু সেইধৰণে মই চিলাইটো দিওঁ। এতিয়া আমি এনেধৰণে উল্টাই দিলোঁ আৰু ইয়াৰ এইধৰণে এটা চিলাই মাৰি যাম। হাতৰ চিলাইটো যিহেতু বেকা হয় তাৰ বাবে অলপ সাৱধানে লাহে মাৰিলেই হ'ল। নতুনসকলে শিকি যাব। আচলতে যিকোনো কাম এটা শিকিবৰ বাবে যদি আগ্ৰহ থাকে তেনেহ'লে কোনো কামেই টান নহয়, প্ৰতিটো কামেই সহজ হৈ উঠে। এতিয়া আমাৰ হাতকেইটা চিলাই হৈ গৈছে প্ৰায়, 2টা হাত কমপ্লিট। আৰু যিহেতু ভিডিঅ'টো বৰ বেছি দীঘলো কৰিব নোৱাৰি, সেইবাবে হাতৰ যিটো ব্লাউজৰ লগত এডজাষ্ট কৰা পাৰ্টটো মই বেলেগ এদিন আকৌ দেখাই আছোঁ। আজিলৈ আহিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল। এনেকুৱা ধৰণৰ যদি ভিডিঅ'সমূহ চাই থাকিব বিচাৰে চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিব।
এয়া আমাৰ হাতকেইটা কমপ্লিট চিলাই হৈ গৈছে।